নয়ন দা আজি কি বনাইছা? আজি বনাইছোঁ মাছৰ মানে তামিল ষ্টৰত এখন মাছৰ চব্জি বনাইছোঁ হা মই মানে তামিল শুনি ইয়াত খপকৈ ভাই খায় আৰু মোৰ খাই বহুত ভাল লাগে আৰু তেনেকৈ বনাম বাৰু আজি। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আজি ষ্টাৰ্ট কৰিছোঁ মই জিমৰ পৰা আৰু জিম মই আজি মানে বেগ দি আছিলে যিহেতু মই বেগত মানে লাষ্টত এনেকৈ উঠাওঁ কিন্তু বহুত কম উঠাওঁ মই অলৰেডি মোৰ ফিনিছ হৈ গ'ল জিম মাৰি খতম হৈ গ'ল তাৰপিছত আৰু লগৰটোক মই 100 কেজি উঠাই থকা দেখি মেলি মানে মোৰো মন গ'ল মানে উঠাবলৈ এনেকৈ চাওঁচোন মই উঠাইছোঁ বুলি পিনে আৰু ইয়াৰ অৱস্থা চাওক কেইটা লাগে বৰষুণ যাত ইহঁতে মানে অলপ দি থাকোঁতে সোনকালে যাওঁ বুলি পিনে আৰু জিমৰ পৰা ওলাই আহিলোঁ ওলাই অহাৰ পাছত আৰু মেইন মাৰ্কেটত আহিলোঁ আৰু লোকেল মাছ কিমান খাবি আৰু সেইকাৰণে মই আজি সাগৰ মাছ খাওঁ বুলি পিনে সাগৰ মাছ ল'লোঁ আৰু ইয়াত ধুনীয়া মই মেকুৰী দুটা দেখিলোঁ আৰু মেকুৰীকেইটা দেখিছে নি ইমান ধুনীয়া আৰু মই মাছ ল'লোঁ এইখিনি শংকৰান মাছ শংকৰান মাছ বুলি কয় আৰু ইয়াত নামটো মই সিমান ভালকৈ নাজানো তাৰপিছত আৰু ইয়াত মাইকী মানুহ দুজনী ইমানেই হালা কৰিছে নহয় মই ধুমাধুম আৰু মাছখিনি বাচিব দিলোঁ আৰু বাচি মেলি লৈ আহিলোঁ ধুই ল'লোঁ আৰু ধুই লোৱাৰ পাছত আৰু ইফালে ৰুমত পাই গা চা ধুই মেলি আৰু কাপোৰকেইটা মেলি থৈ আহোঁগৈ গৈ পিনে আহিলোঁ কিন্তু বৰষুণ দি আছিলে এতিয়া কিন্তু ৰ'দটো বহুত ডাঙৰকৈ ওলাইছে মানে ৰ'দ চোকা যি কি নহওক কাপোৰকেইটা মোৰ শুকালেও হৈ যায় আৰু ৰ'দত হয় নাই আৰু ৰ'দত চোকাকৈ ওলাইছে মিলিব নপৰে আকাশখন দেখিছে নি ইমান ধুনীয়া নীলা হৈ আছে আজি মানে ডাৱৰে আৱৰি আছিল একদম মানে আকাশখন আজি একদম ধুনীয়া নীলা হৈছে আৰু লগেখন চাই থাকিলেতো নহ'ব ন সোনকালে কাপোৰকেইটা মেলি লৈছোঁ আৰু তাৰপিছত ৰ'দটো যিহে চোকা দেখিছে নে চকুকেইটা মিলিব পৰা নাই মই আৰু নাই বোলো ওপৰত থাকিলে নহ'ব বোলো মই যিহেতু টাইম লেট হৈছে লগে মই তলত আহি ব্ৰেকফাষ্টটো ধুমাধুম মানে ফটাফট কৰি শেষ কৰি ল'লোঁ আৰু ব্ৰেকফাষ্ট কৰাৰ পাছত যিহেতু আজি এতিয়া চব্জিখন বনাবলৈ মই মাছ ইয়াৰ ফ্ৰাই কৰিবৰ কাৰণে নিমখ হালধি আগতীয়াকৈ মানে কৰিছোঁ কেৰাহীতে পাতি আৰু মাছকেইটা ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই কৰাৰ পাছত আৰু ধুনীয়া আছে এতিয়া চব্জিখন বনাম কিন্তু ফ্ৰাই মাছ নিদিওঁ বাৰু ফ্ৰাই মাছকেইটা এক্সট্ৰাকৈ খাম বুলি আৰু ইফালে মই দি লৈছোঁ সৰিয়হ আৰু মিঠৈ গুটি দুটামান তেলৰ পাকত দি লৈছোঁ তাৰপিছত ইফালে পিঁয়াজ কাটি থৈ দিয়া আছিলে পিঁয়াজখিনিও দি দিলোঁ লগতে জলকীয়া দুটা এইখিনি ধুনীয়াকৈ মিক্স কৰি ইয়াত মই এতিয়া নিমখ এড কৰি দিছোঁ অলপ নিমখ এড কৰাৰ পাছতে এইখিনি অলপ মিক্সৰ কৰি মেলি ইয়াত হালধি অলপ দিম হালধি দিয়াৰ পাছত ইফালে মই জিৰা পাউডাৰ অকণমান আৰু ইফালে কাশ্মীৰ চিলি জলকীয়া অকণমান দি দিছোঁ আৰু ইফালে ৰচুন আদা পেষ্টটো দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি এইখিনি ধুনীয়াকৈ গেলি মেলি আৰু বিলাহীখিনি এনেকৈ কাটি মেলি বিলাহীখিনিও দি মেলি মিক্স কৰি ল'লোঁ মিক্স কৰাৰ পাছত আৰু ইফালে মই তিতলি টেঙা ঠাণ্ডা পানী শিকিছিলোঁ গৰম পানী তিয়ালে মানে বেছি ভাল আৰু সেইকাৰণে মই আকৌ হাতে এইখিনি পিটিকি মেলি ধুনীয়াকৈ ৰসটো ওলাই লৈছোঁ আৰু তাৰপাছত চাকনিখনে চাকি দিলোঁ চাকি দিয়াৰ পাছত এই ৰসখিনি অকল মানে দিম আৰু ইয়াত তাৰপিছত ইয়াত এতিয়া পানী দিব হৈ গ'ল অলৰেডি মোৰ বিলাহীখিনিত আৰু গৰম পানী দি দিম অকণমান ইয়াৰ ওপৰতে মানে যোনখিনি মই হেৰি কৰি দিছিলোঁ ন তেতলি টেঙা সেইখিনি দি দিম আৰু এই ধুনীয়াকৈ মিক্স কৰি মেলি উতলিব দিম তাৰপিছত ইয়াৰ মই কেঁচাকৈ মাছ থৈ দিছিলোঁ কেঁচা মাছ দিলে মানে খাবলৈ ভাল আৰু টেষ্টটো বেছি তাৰপিছত ইয়াৰখিনি ধুনীয়াকৈ 20 মিনিটমান ধুনীয়াকৈ সিজাৰ পাছত তাৰপিছত ইয়াৰ মই এইখিনি নৰসিংহ দি দিলোঁ আৰু তাৰপিছত এইখিনি কালি অনা ধুনীয়া আছিলে গিলাচত থৈ দিছিলোঁ পানী ইমান ধুনীয়া হৈ আছে দেখিছেনে তাৰপিছত ইয়াত দেখিছেনে মোৰ চব্জি ৰেডি হৈ গ'ল ইমান ধুনীয়া কালাৰ এটা আহিছে আৰু খাবলৈ যে সঁচাকৈ তামিলখিনি বনোৱাৰ নিচিনা হৈছিলে বাৰু খাবলৈ আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰি চাওকচোন খাবলৈ বহুত মজা লাগে আৰু আজিৰ ৰেচিপিখন কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত সকলোৱে ভালে থাকক সকলোৱে সুস্থ থাকক আৰু ইফালে মোৰ আধা মই কুকাৰটো চিটি মাৰিলে চ' আজিলৈ বাই টাটা